কি ক'ম আজি ক'বলৈ ভাষাই নাইকিয়া। অসমৰ ভোটা তৰা জুবিন দা আজি আমাৰ মাজত নাই। কালি বাতৰিটো পাইছিলোঁ আৰু কালি যেতিয়া কথাটো শুনিছিলোঁ তেতিয়া বহুত বেছি দুখ লাগিছিল। এনেকুৱা লাগিছিল যে মোৰ পৰিয়ালৰ যে এজন ব্যক্তিক আমাৰ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল। মিছা ক'লে কি হ'ব, আমাৰ অসমৰ হীৰা আমঠু আছিল আৰু সদায় থাকিব। এতিয়া এচাম মানুহে কৈ আছে জুবিন দা আমাৰ মাজত নাই। কিয় নাই? আমাৰ মাজত আছে, সদায় অমৰ হৈ থাকিব। মই এইটোৱে বিচাৰোঁ, আমাৰ অসমীয়া মানুহৰ যেনেদৰে শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকা যিকেইজন ব্যক্তি আছিল, আমি যেনেকৈ তেওঁলোকক পূজা কৰাৰ নিচিনা কৰোঁ, মই ভাবোঁ জুবিন দাকো আমাৰ সকলো অসমীয়া জাতিটোৱে এনেদৰে মনত যদি ভাবি লয় বা কৰিম বুলি চেষ্টা কৰে বহুত ভাল লাগিব। কাৰণ আৰু এটা মোৰ কথা অনুভৱ হৈছে, আমাৰ অসমখন যে জুবিন দাই বচাই আছিল, সেনেকুৱা আপোনালোকৰ অনুভৱ হৈছে নাই মই নাজানো, কিন্তু মোৰ অনুভৱ হৈছিল অসমখন যে জুবিন দাৰ কাৰণে আছিল, যে এতিয়া যে আমি কিবা আধা বাটত আধৰুৱা হৈ গ'লোঁ যে সেনেকুৱা অনুভৱ হৈছে। বিশেষ ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ, কাৰণ সকলোৰে আগত মনৰ কথাবিলাক খুলি ক'ব নোৱাৰোঁ বা মনৰ কথাবিলাক ক'বলৈ আমাৰ ল'ৰা মানুহ হ'লোঁ যদিও সকলোৰে আগত সকলো কথা ক'ব নোৱাৰোঁ। কিন্তু ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, যিখিনি মনত কথা আছে সেইখিনি ভিডিঅ'তে কৰোঁ, নিজকে নিজে এবাৰ সুধি চাওঁ, লগতে 10জনক সোধোঁ বা 10জনক কওঁ যে আজিৰ এই ক্ষণ বা এই দিনটো আমাৰ কাৰণে কিমান দুখৰ দিন। 19 এপ্ৰিল আহিছে। মানে কি ওলাইছে কি কৈছোঁ সেইটো ক'বলৈ মোক ধৰি নাথাকিব বা মোক বেয়া কমেণ্টো নকৰিব। 19 ছেপ্টেম্বৰটো আমাৰ কাৰণে এটা কিমান ডাঙৰ বেয়া দিন, মই সপোনতো ভাবিবই পৰা নাই। মই এতিয়াও ভাবিবই পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। কিন্তু কি কৰিব, মই এটা কথা সঁচা কৈ থওঁ, জুবিন দা আমাৰ মাজত সদায় থাকিব, সদায় জীয়াই থাকিব। যেনেদৰে শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকা আছে ঠিক তেনেদৰে জুবিন দাৰো মোৰ হৃদয়ত, আমাৰ অসমীয়া প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত যে জুবিন দা সদায় জীয়াই ৰাখে, মই সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। জুবিন দাৰ যেতিয়া লাষ্টৰ ফটোখন বা লাষ্টৰ ভিডিঅ'টো যেতিয়া পাইছিলোঁ, সঁচাকৈ অন্তৰখনে বহুত কান্দিছিল। মানে জুবিন দাই যিটো ফূৰ্তিত নামি গৈছিল বা যিটো ভিডিঅ' পাই আছোঁ, যিটো ফূৰ্তিত নামি গৈ যেতিয়া তেওঁ পানীত পৰিছে, তেওঁ সাঁতুৰিবও জানে ভালকৈ, সকলোৱে চাগে জানে, অলপ বেছি নাজানে, অলপমান হ'লেও জানে সাঁতুৰিবলৈ। তেওঁ বোলো লগত থকাকেইজনে অলপ গুৰুত্ব দিয়া ভাল আছিল। কাৰণ যিকেইজন মানুহে সদায় তেওঁক পাই থাকে বা সদায় তেওঁক লগ কৰি থাকে, সেইকেইজন মানুহে তেওঁৰ বিষয়ে আমাতকৈ বেছি ভালকৈ জানিব। তেওঁ ক'ত কিটো বস্তু ভাল পায়, কোনটো বস্তু বেয়া পায়, এইটো কৰিলে ভাল হ'বনে, এইটো কৰিলে ভাল হ'ব, বেয়া হ'বনে, সেইখিনি কথা তেওঁলোকে নিশ্চয় গম পায়। যদি তেওঁলোকে অলপমান গুৰুত্ব দিলেহেঁতেন বা প্ৰথম যেতিয়া তেওঁ উপঙি মানে মূৰটো তলেদি এনেকৈ অলপ হাত চাত মৰা নাছিলে, মানে পানীত হাত চাত মৰা নাছিলে, তেতিয়াই তেওঁলোকে যদি অলপ গুৰুত্ব সহকাৰে কথাটো লৈ যদি উঠাই আনিলেহেঁতেন, তেতিয়া অলপ ভাল লাগিলেহেঁতেন। তাৰপিছতো আকৌ জুবিন দা সাঁতুৰিবলৈ গৈছে বা তেওঁৰ মনটো কেতিয়াও নেমানে যে মই ভাগৰি পৰিছোঁ, কেতিয়াও সেইটো কাৰণে তেওঁ আকৌ সাঁতুৰিব গ'ল। কিন্তু সাঁতুৰিব যাওঁতে তেওঁ আমাৰ মাজৰ পৰা লৈ গ'ল। মই আমাৰ মাজৰ পৰা লৈ গ'ল মই এটা কথা কৈছোঁ, তেওঁ ভাগৰ নশ্বৰ দেহটোহে লৈ গৈছে, কিন্তু তেওঁ ফটোখন বা তেওঁৰ চেহেৰাটো আমাৰ অসমীয়া প্ৰতিজন হৃদয়ত থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ, লাষ্টত মই দেখুৱাম তেওঁৰ যোনটো লাষ্টৰ ভিডিঅ' আছে বা লাষ্টৰ ফটোখন আৰু লাষ্টৰ যোনটো ভিডিঅ' মানে পানীত পৰা ভিডিঅ'টো আছে, সেইটো দেখুৱাম আপোনালোকক, ভালদৰে চাব। আৰু আমাৰ লখিমপুৰ পৰিস্থিতি কেনেকুৱা হৈ আছে মানে ক'বলৈ ভাষা নাই। মানে গোটেই লকডাউনটো সেইটোতো অভিয়াছলি কৰিবই লাগিব, কাৰণ লকডাউন নিচিনা হৈ গৈছে। মানে লকডাউন কৰা নাই, কিন্তু সকলোৱে নিজে, কোনো চৰকাৰী নিয়ম দিয়া নাই বা কোনো চৰকাৰী হেৰি কৰা নাই। আজিৰ দিনটো বা কালিৰ দিনটো সকলোৱে নিজে অসমীয়া এখন ঘৰত এজন পৰিয়াল যে ঢুকাই গৈছে বা নাইকিয়া হৈ গৈছে,
সেনেকুৱা অনুভৱ কৰি আছে, চুৰি কৰিছে, সকলোৱে দোকান চোকান বন্ধ কৰিছে। লখিমপুৰ টাউনৰ অৱস্থা একদম সেইটো বেয়া বুলি ক'ব নাযাওঁ বা একদম ভাল বুলি ক'ব নাযাওঁ, কাৰণ বেয়া বুলি ক'বলৈ গ'লে আপোনাৰ অলপ আন্দোলন কৰিব যোৱা অলপ বেয়া হয়, কিন্তু এইটো বেয়া মানে আপোনাৰ দুখৰ বেয়া, মানে অসমৰ কাৰণে এটা বহুত বেয়া দিন, মানে বহুত কি ক'ম আৰু ক'বলৈ ভাষা নাই। সকলোৱে চাগে গম পাইছে কি বুজাব বিচাৰিছোঁ, কিন্তু ক'বলৈ মানে মই এটা বস্তু তেওঁ আমি অনুৰাগী সোপাই এনেকৈ আছোঁ। তেওঁ যোনজন বাপেক আছে, যোনজনী বৌ আমাৰ যোনজনী জুবিন দা মানুহজনী, মানে আমি বৌ বুলি ক'লে ভাল হ'ব, তেওঁলোকে কেনেকৈ আছে মই ভাবি তত পোৱা নাই মানে। আৰু যোনকেইজন লগত গৈছে সেইকেইজন কেনেকৈ আছে মানে কি ক'ম, ক'বলৈ ভাষা নাই। ভিডিঅ'টো বেছি কৰি নাথাকোঁ, কাৰণ সকলোৱে ভাবিব চাগে এই ভিডিঅ' বনাই ইউটিউবত দিছে কিবা কৰিছে, কিন্তু সেইটো 1% নাভাবিব। সঁচাকৈ বহুত এটা বেয়া লগা দিন, কি ক'ম।